সবাই এই জাতি নামঘৰত দৰ্শন এনেকুৱা আমাৰ চিট আহে এই চিটবিলাকৰ পৰা আমি কাটি কুটি নি এইবিলাক বনাওঁ এইটো হৈছে আপোনাৰ ৰ মেটেৰিয়েল যিটো তেওঁলোকে বাহিৰৰ পৰা আনে ফাৰ্ষ্টে আমি মেটেৰিয়েল কাটি লোৱা হয় তাৰপিছত স্বাগতম জনাইছোঁ বিদ্যুতিক ব্লগৰ অন্য এটা খণ্ডলৈকে। আজি আহিছোঁ আমি বৰপেটা জিলাৰ আমৃতসৰ গাঁৱলৈকে। আপোনালোকক দেখুৱাব বিচাৰিছোঁ শীতল উদ্যোগ এটাত সামগ্ৰীবোৰ কেনেধৰণে তৈয়াৰ কৰা হয়, লগতে এই সামগ্ৰীবোৰ তৈয়াৰ কৰাৰ লগতে ইয়াৰ পৰা ক'লৈকে আমদানি ৰপ্তানি হয়। চাবলৈ আপোনালোকক এই গোটেইখিনি বস্তু জানিবলৈ হ'লে আপোনালোকে চাবলগীয়া ভিডিঅ'টো আগলৈ। চ' এই গাইজ গুড মৰ্ণিং। মই আপোনালোকক যিটো বস্তু কৈছিলোঁ মানে আপোনাৰ পিতল উদ্যোগ এটাত ধৰক শৰাই এখন কেনেকৈ বনোৱা হয় তাকে দেখুৱাবৰ কাৰণে আজি আমি আহিছোঁ এটা পিতল উদ্যোগ ক'ব নোৱাৰি একচুৱেলি, শাল হয় এখন সৰু শাল, য'ত মানে ইণ্ডাষ্ট্ৰিত মানে বিভিন্ন ধৰণৰ তেওঁলোকৰ কৰ্মচাৰীসকলে কেনেকৈ প্ৰস্তুত কৰি আছে সেই বস্তুবোৰ মই আপোনালোকক অলপমান থোৰতে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু এইবোৰ হৈছে কাঁহী, শৰাই, ট্ৰে, জাপি এনেধৰণৰ বহুতো সামগ্ৰী এই উদ্যোগত তৈয়াৰ কৰা হয়। তো আজি আপোনালোকক মই দেখুৱাম শৰাই এখন কেনেকৈ প্ৰস্তুত কৰা হয় এই শালখনত। আহক আপোনালোকক মই আজি দেখুৱাবলৈ ওলাইছোঁ এই পিতল উদ্যোগটো মানে যিটো মানে চলি আছে বৰ্তমান, তেখেতৰ এই ইণ্ডাষ্ট্ৰিটোৰ মানে অ'নাৰজনৰ সৈতে অলপমান মই কথা পাতিব বিচাৰিছোঁ। দাদা নমস্কাৰ। নমস্কাৰ। মই আহিলোঁ আপোনাৰ মংগলদৈৰ পৰা, অলপমান জানিব বিচাৰিছিলোঁ এই উদ্যোগটো মানে আপোনালোকে মানে কেনেকৈ চলাই আছে। প্ৰথমতে আপোনাৰ অলপমান চিনাকিটো দিয়ক। নমস্কাৰ, মোৰ নাম অজিত ৰয়, গাঁও আমৰিখোৱা। দাদা এই উদ্যোগটো যে বনাই আছে, ইয়াতে বনাবলৈ মেইনলি মানে আপোনাৰ ধৰণৰ ৰ মেটেৰিয়েলছ বুলি ক'লে কি কি সামগ্ৰী ক'ৰ পৰা আনে বা কেনেধৰণে ইউজ কৰা হয় ইয়াতে? ৰমেশনটো আমাৰ এনে এতিয়া বাহিৰৰ পৰা হয় আপোনাৰ কলকাতা এইবিলাকৰ পৰা এনে পিতলটো লাগে, আপোনাৰ দহটা লাগে, 6টা লাগে, তাৰপিছত আপোনাৰ লাহাটো লাগে, হয় এইবিলাক লাগে। হয়। আপোনালোকৰ শালত এনেই কি কি সামগ্ৰী তৈয়াৰ কৰা হয় আপুনি ক'ব পাৰিব নেকি? আমাৰ ইয়াত কলহ মানে হেৰি হয়, শৰাই, ট্ৰে, জাপি, নামঘৰত দবা, নাই মন্দিৰৰ মানে কলচী, এইবিলাক ইয়াত বনোৱা হয়। পৰা ক'ৰ ঠাইলৈকে আপোনাৰ আমদানি ৰপ্তানি? বহু ঠাইলৈকে যায়, কিন্তু এনেকুৱা যে আমাৰ এখন ভাল সুকীয়া মাৰ্কেট নাই আৰু আৰ্থিকভাৱে আমাৰ শিল্পটো বৰ দুৰ্বল। হয় বুজি পাইছোঁ, আমাৰ চলাৰ কাৰণে বৰ অসুবিধা, বস্তুবিলাকো বাহিৰৰ পৰা আনিব লাগে। আৰ্থিকভাৱে মানুহখিনি আমাৰ শিল্পীখিনি মস্ত দুৰ্বল। হয় গতিকে আৰ্থিকভাৱে যদি ক'ৰবাৰ পৰা আমি কিবা কাৰণে সাহাৰ্য অলপ পালোঁ হয়, সেইটো অলপ আমাৰ দেহলে ভাল হয়। কিমানজন মানুহৰ পোহপালৰ বা জীৱিকা নিৰ্বাহ চলি আছে বৰ্তমান? যিহেতু আমাৰ ইয়াত 7টা পৰিয়াল আছে, 7টা পৰিয়াল এইখন ইণ্ডাষ্ট্ৰী, হয় 7টা পৰিয়াল আছে, 7টা পৰিয়ালত 4জন 28জন মানুহ 28জন মানুহ গৈ আছে। হয় 28জন মানুহৰ জীৱিকা নিৰ্বাহ প্ৰায় এইটো তাঁতশালৰ জৰিয়তে চলি আছে। এটা কুৱেশ্যন এটা মোৰ মাইণ্ডত আহিল আপোনাক সুধিবলৈ। বৰ্তমান চাবলৈ গ'লে মাৰ্কেটত আপোনাৰ যোনটো আৰ্টিফিচিয়েল আছে, আৰ্টিফিচিয়েল হ'লে বিভিন্ন ধৰণৰ ডিজাইন আৰু মানে কম প্ৰাইচত মানে ইয়াতকৈ মানে বিভিন্ন ধৰণৰ সামগ্ৰীবোৰ বনাই আছে। এইটো ক্ষেত্ৰত আপোনালোকৰ মাৰ্কেটত মানে কিবা কম্পিটিটিভ কৰিছে বা মাৰ্কেটটো দুৰ্বল কৰা বুলি ভাবে নেকি? আমাৰ মাৰ্কেটটো দুৰ্বল কৰিব পৰা নাই, হয় কিন্তু এইটো আমাৰ হাতে বনোৱা বস্তু হয় আৰু বাকী মাৰ্কেটত বহুত ডিজাইন বস্তু ওলাইছে যদিও সেইবিলাক বেছি ওলাই নহয়। আৰু মোৰ এটা বস্তু আজি শৰাই ওলাইছিল, সেই শৰাইটো নচলিলে, হয় আৰু এইটো আমাৰ ডাইৰেক্ট হাতে বনোৱা বস্তু। হয় সেইকাৰণে আমাৰ শৰাইটো চাহিদাটো আছে, হয় সেইটো বেয়া নহয়, কিন্তু আৰ্থিকভাৱে শিল্পীখিনি মস্ত দুৰ্বলটো, সেইটো কাৰণে ধন্যবাদ হ'ব পাৰে। কিমানমান সময়ৰ পৰা আপোনালোকৰ উদ্যোগটো চলি আছে বৰ্তমান? মানে আপোনালোকৰ শালখন মোৰ এইটো 95ৰ পৰা আৰম্ভ কৰা, 1995 চনৰ কণ্টিনিউ চলি আছে। অসমৰ আৰু বেলেগ কোনোবা ঠাইত আছেনে নে আপোনালোকৰ ঠাইৰ পৰাই যায়? ন আমাৰ এই ক'লে আৰ্থিকভাৱে দুৰ্বল বুলি মই শুনিলোঁ। ধৰক আৰ্থিকভাৱে দুৰ্বল হোৱাৰ কাৰণে আপোনালোকৰ উদ্যোগটো মানে বহুত বেছি মানে উন্নত কৰিব পৰা নাই। এনেকুৱা ক্ষেত্ৰত আপোনালোকে চৰকাৰক কিবা এটা সাহাৰ্য বা তেনেকুৱা ক্ষেত্ৰত কিবা অনুৰোধ বা মেছেজ এটা প্ৰদান কৰিব বিচাৰে? চৰকাৰৰ ওচৰত কোটিবাৰ নমস্কাৰ, মানে এটা অনুৰোধ, তেখেতসকলে আমাক অলপ চালি অলপ ভাল হয়। বহুত ধৰণৰ আপোনাৰ আঁচনি আহিছে আজিৰ দিনত। ক'বলৈ গ'লে অৰুণোদয় আঁচনি আছে, কিষাণ যোজনা আছে, মাজনী বামনিৰ দৰে আঁচনি আছে। তো তেতিয়াহ'লে আপোনালোকৰ মোৰ ফালৰ পৰা মই জনাব বিচাৰিছোঁ, আমৰিখোৱা গাঁৱত বা যিসকলে মানে এনেকৈ পিতল উদ্যোগটোক মানে জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছে, তেওঁলোকক যদি চৰকাৰে যদি অলপমান যদি সাহাৰ্য দিয়ে বা ঋণৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে তেওঁলোকে অলপমান উন্নত কৰিব পাৰিলে হয় বুলি মই ভাবোঁ। উন্নতি হ'ব পাৰি, অলপ সাহাৰ্য দি মানে চৰকাৰৰ ফালৰ পৰা পোৱা যায়, বা ঋণ হিচাপে যদি এটা যাতে আমি লোনো পাওঁ,
তেতিয়াহ'লে অলপ উন্নতি ফালে আমি আগবাঢ়িব পাৰিম। এই দৰ্শকবৃন্দ আপোনালোকক অলপমান মই দেখুৱাব বিচাৰিছোঁ এই শিল্প সামগ্ৰীটোৰ মানে প্ৰচেছটো কেনেকুৱা, ক'ৰ পৰা মানে কামবোৰ আৰম্ভ হয়। দাদাজনে মোক অলপমান বুজাই দিব। দাদা কাম প্ৰথমতে ক'ৰ পৰা আৰম্ভ হয়? মানে এনেকুৱা আমাৰ চিট আহে, এই চিটবিলাকৰ পৰা আমি কাটি কুটি লৈ এইবিলাক বনাওঁ। এইবিলাক আমি বনাই থওঁ। এইখন আপুনি কি বনাব? এইখন আমাৰ তলৰ পইৰা বুলি কয়। এইখন সদায় তলত থাকিব একেবাৰে। তলৰ আৰু এইখন একেবাৰে ওপৰত থাকিব। ইয়াৰ ওপৰত ঢাকনি থাকিব। হয়, ইয়াত পলিচ কৰি আছোঁ। এইটো পলিচ কৰে। পলিচ কৰি আছোঁ। ইয়াতে পলিচ কৰি ফাইন কৰা হ'ব। আৰু এইটো হৈছে আপোনাৰ লাহে মানে ফিটিং কৰি আছে। হয়, বুজি পাইছোঁ। ইয়াতে ন? ইয়াতে কিমানমান টাইম লাগে ইয়াতে কৰিবলৈ? ইয়াত এইখিনি কৰাতে টাইম 2 ঘণ্টামান লাগিব। 2 ঘণ্টামান টাইম লাগিব ন? আৰু এইবিলাক আপোনাৰ মাজত যিটো কলচী থাকে বুলি কয়, শৰাইখনৰ মাজত যি কলচী থাকে, হয়, সেই মানে বলটো সেইটো বনাই আছে ইয়াতে ইয়াতে। এইটো শৰাইৰ মাজত থাকিব, শৰাইখনৰ মাজত থাকিব এই গোলটো যিটো লগাই দিয়ে। আৰু এইবোৰ শৰাইৰ মাজতে থাকিব এনেকৈ। হয়, এনেকৈ থাকিব। এইখনত এনেকৈ গজাল মৰা হ'ব। আচ্ছা, এইখন ইয়াৰ ওপৰত থাকিব। অ'কে, এনেকৈ লগাই দিব। এইখন ইয়াৰ ওপৰত গজাল মৰা হ'ব। এইখন হয়, এনেকৈ গজাল মৰা হ'ব। হয়, মাজত এই ৰিংবোৰ থাকিব। মাজত এই ৰিংবোৰ থাকিব। ইয়াতে লগাই দিব ন? লগাই দিম। মাজত। মাজত এনেকৈ ৰিংবোৰ লগাই দিব। হয়, হয়। লাষ্ট ফিনিচিং তাতে হ'ব। এইটো সেইটো এইটো মেচিন আপোনাৰ জুইত চলে নে কাৰেণ্টত? সেইটো কাৰেণ্টত চলে। তেনেকুৱা কালাৰ। তাৰপিছত আমি সেইটো পালিচ কৰাব। এজন মানে দোকান সৰাই বনাব লাগে। দুখন শৰাই এদিনত। ৰ মেটেৰিয়েলবোৰ বাহিৰৰ পৰা অনা বুলি সেই ৰ মেটেৰিয়েলবোৰ ক'ত আছে অলপমান দেখাই দিব পাৰিব? অলপ সেইটো আমি ঘৰৰ ভিতৰত যাব লাগে। প্ৰিয় দৰ্শকবৃন্দ চাব পাৰে, এইটো হৈছে আপোনাৰ ৰ মেটেৰিয়েল যিটো তেওঁলোকে বাহিৰৰ পৰা আনে। দি পিনে আপোনাৰ সমান কৰা হয়, মালিচ কৰা হয়, এইটো বনোৱা হয়। এইটো বনোৱা হয়। অলমষ্ট মানে আপোনাৰ ডিজাইনটো চাব পাৰে, এনেকুৱা এটা ডিজাইন এটা আহি পৰে শৰাই এখনৰ, মানে গোটেইখিনি কাম কৰা হোৱাৰ পিছত এনেকুৱা তুলনামূলকভাৱে গুৱাহাটীত দাম বেছি নে বাহিৰত দাম বেছি? বাহিৰত বস্তুটো ভাল, দামটো অলপ আমাৰ গুৱাহাটীত কমে, কিন্তু কাম কৰি আমি বস্তুখিনি বনাই ভাল পাওঁ বাহিৰত। ফাৰ্ষ্ট টাইম আমি মেটেলবোৰ ইহঁতে কাটি লওঁ। তাৰপিছত এই হাতুৰিৰে হাতুৰি হাতুৰিৰে কুটি কৰি এইবিলাক কাঠত কোবাওঁ। হয়, এই চাতুৰি আছে, চাতুৰিত কোবাওঁ, ইয়াতে কোবাই এনেকৈ বস্তুবিলাক বনাই দিয়ে জুইত মানে জ্বালাই কৰি 10টা পিছল দি আমি মছলাটো বনাই লওঁ। 10টা? দহটা মানে পিছল লগ কৰি দি এইটো বনাই লওঁ। বনাই লওঁ বনাই লওঁতে সেইটো আৰু গুড়ি কৰি লওঁ। গুড়ি কৰি লৈ এইটো সুৰগা, এই সুৰগাটো দুডালাটো সুৰগাটো দি জ্বালাইবিলাক হয়। এইটো সুৰগা এনেকৈ দি জ্বালাই কৰি লওঁ। জ্বালাই কৰি সেই চাতুৰি হাতুৰি কুটি কুটি আমি সবল কৰি ধৰিবিলাক এইখনত নহয় নহয় চাতুৰি এনেকৈ পিকাই কুটি তাৰমানে সমান কৰা যায় ভৰিবিলাক। তাৰে পিছত আপোনাৰ ঘণ্টা ধৰি আৰু কাটব লাগে এইবিলাক পালিচ কৰিব। তো এনেকুৱা প্ৰায় 100কৈও অধিক সঁজুলি ব্যৱহাৰ কৰি কেনেকৈ এখন শৰাই প্ৰস্তুত কৰোঁতে মানে কিমান কষ্ট কৰিবলগীয়া হয় সেইখিনি দাদাই ধুনীয়াকৈ বৰ্ণনা কৰি দিছে। তো আপোনালোকে বুজি পাইছে নিশ্চয়। এই বইলটো উঠাই দিব লাগে। আচ্ছা, তাৰপিছত আকৌ তাতে ফিনিচিং তাৰপিছত ডিজাইনবোৰ কাটিব লাগিব। এই সঁজুলিডালৰ নাম কি বুলি কয়? এইখন হ'লে ঘণ্টা বুলি কয়। ঘণ্টা। ডিজাইনবিলাক এতিয়ালৈকে কটা যায়। এইটোৱে মানে এই আপোনাৰ শৰাইখনত কিছুমান মানে কাষ্টমাৰে মানে কাষ্টমাইজ মানে ৰিকুৱাৰমেণ্ট মানে বনাব বিচাৰে ন, লাইক মানে পদুম ফুল ৰাখিব বিচাৰে, ময়ূৰ ৰাখিব বিচাৰে, সেইবোৰ যদি তেওঁলোকক যদি কৈ দিয়ে তেতিয়াহ'লে তেওঁলোকে এনেকুৱাকৈ ধুনীয়াকৈ ডিজাইন কৰি দিয়ে। মিচিঙতে কৰা হয়, লাইনত চলে, কাৰেণ্টত চলে। যিখিনি টাইম নাথাকে সেইখিনি টাইম আমি জেনেৰেটৰ ব্যৱহাৰ কৰোঁ। জেনেৰেটৰ চলাই ন? এনেকৈ এইবিলাক এতিয়া বাকী বস্তুবিলাক খণ্ড হৈ থাকে। লাষ্ট ফিনিচিংটো আমি ইয়াত কৰা হয়। ইয়াতে আপোনাৰ ফিনিচিং কৰা হয়? লাষ্ট ফিনিচিংটো এই মানে মাজৰ এইবিলাক টুকুৰাবিলাক যি ৰিংবিলাক আছে, বলটো আছে, এইবিলাক আৰু আছে লাহাই দি আঠা দি ফিনিচিং কৰে। এনেকুৱা এটা শিল্প উদ্যোগত কাম কৰিবলৈ যথেষ্ট কষ্ট থাকে আৰু বহুত ধৰণৰ মানুহে দিনে নিশাই এইটো কাৰণে কষ্ট কৰি আছে, যাৰ কাৰণে আমি তাতে বিভিন্ন ধৰণৰ বিয়া বাৰু সভা পাতিত আমি এইবোৰ সামগ্ৰী মানে উপলব্ধ হিচাপে পাওঁ। এখন এনেকুৱা এখন শৰাই বনাবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয়
আৰু তেখেতে আমাক গোটেই প্ৰচেছটো বুজাই দিলে কি সঁজুলি ব্যৱহাৰ কৰা হয় আৰু কি ৰ মেটেৰিয়েলছ লাগে, কিমান কষ্ট থাকে আৰু কিমানখন ঘৰ মানুহৰ মানে জীৱিকা নিৰ্বাহ চলি আছে। তো আজিলৈকে ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু তেওঁলোকৰ উদ্যোগটো আৰু দীৰ্ঘজীৱী হওক আৰু ভালদৰে উন্নতি কৰক তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে